যেতিয়া মনলৈ ডাউট আহে তেতিয়া ক্লিয়াৰ কৰি ল'ব লাগে আৰু যদি আপোনাৰ পাৰ্টনাৰৰ মনলৈ ডাউট আহিছে তেতিয়াহ'লে ক্লিয়াৰ কৰি দিয়াটো আপোনাৰ দায়িত্ব ৱেল অনবৰতে সৰু সৰু কথা ডাউট কৰি থাকিলে ডেফিনেটলি আপোনাৰ পাৰ্টনাৰৰ খং উঠিব বাট কিবা কাৰণত যদি আপোনাৰ সঁচাকৈ ডাউট হৈছে আৰু আপোনাৰ ইনষ্টিংক্টে যদি কৈছে সামথিং ইজ ৰং তেতিয়াহ'লে আপুনি সোধাটো দৰকাৰী নিজে এজিউম কৰি নল'ব আৰু যদি আপোনাৰ পাৰ্টনাৰে আপোনাক কিবা সোধে আৰু ষ্ট্ৰংলি যদি তেওঁ বিলিভ কৰে ডেট সামথিং ইজ ৰং তেতিয়াহ'লে আপুনিও তেওঁক এচিয়ৰেঞ্চটো দিয়াব লাগিব যে নাথিং ইজ ৰং এভৰিথিং ইজ ফাইন এণ্ড উই আৰ পাৰফেক্টলি ইন ৰিলেশ্যনশ্বিপ বাট যদি আপুনি ফিল কৰে যে সামথিং ইজ ৰং আপোনাৰ ইনটিউশ্যনে বা আপোনাৰ ইনষ্টিংক্টে কৈছে সামথিং ইজ ৰং তেতিয়াহ'লে ৱেইট ফৰ ইট কাৰণ এদিন নহয় এদিন সঁচাটো ধৰা পৰিবই বেলেগৰ কথা বিশ্বাস নকৰিব যেতিয়ালৈকে নিজে দেখা নেপায় নিজ চকুৰে দেখা নাপায় বা নিজ কাণেৰে শুনা নাপায় তেতিয়ালৈকে বেলেগৰ কথাত বিশ্বাস নকৰিব টেক টাইম টু কাম টু আ কনক্লুজন তেতিয়াহ'লে আপুনি কেতিয়াও কমিটমেণ্ট নিদিব